নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ আজি স্বাগতম জনাইছোঁ। স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ যি লাষ্ট ডেট হৈছে যি সময়সীমা 30 জুন। এই 30 জুনৰ ভিতৰত যদি আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰে তেতিয়াহ'লে আপোনালোকৰ কি অসুবিধা হ'ব, কিমান টকা ফাইন আপোনালোকে ভৰিব লাগিব, এই সকলোখিনি আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাম। তাৰ লগতে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড 1 মিনিটতে আপোনালোকৰ হাতত থকা মোবাইল বা লেপটপ বা কম্পিউটাৰতে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে লিংক কৰিব পাৰিব। গতিকে মই আজি এই সকলোখিনি দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি লিংক নকৰে তেতিয়াহ'লে কি হ'ব, ইয়াত স্পষ্টকৈ লিখা আছে যে 30 জুনৰ ভিতৰত যদি আপোনালোকৰ পান কাৰ্ড লিংক নকৰে তেতিয়াহ'লে তাৰ কাৰণে দায়ী আপোনালোকে হ'ব। এতিয়া যদি 30 জুনৰ ভিতৰত যদি আপোনালোকৰ পান কাৰ্ড লিংক নকৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব। এতিয়া চাওক, 30 জুনৰ ভিতৰত যদি আপোনালোকৰ পান কাৰ্ড যদি লিংক নকৰে তেতিয়াহ'লে আপোনালোকৰ পান কাৰ্ড ডিএক্টিভেট হৈ যাব। এতিয়া চাওক, ডিএক্টিভেট হৈ গ'লে আপোনালোকৰ কি প্ৰব্লেম হ'ব। ডিএক্টিভেট হ'লে আপোনালোকৰ যি বেংক একাউণ্ট আছে, বেংক একাউণ্ট হয়তো বন্ধ কৰি থ'ব। তাৰপিছত যি লেনদেন কৰিব, লেনদেন কৰাত অসুবিধা হ'ব। তাৰপিছত ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা হয়তো আপোনালোকৰ নটিছো আহিব পাৰে, এনেকুৱা বহুত প্ৰব্লেম হ'ব। তাৰপিছত যদি আপোনালোকৰ পান কাৰ্ড যদি ডিএক্টিভেট হৈ যায় আৰু সেই পান কাৰ্ড যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে 10,000 টকা আপোনালোকে জৰিমনা দিব লাগিব। ইয়াত চাওক স্পষ্টকৈ লিখা হৈছে যে বন্ধ কাৰ্ড ইস্তেমাল কৰ জৰিমনা, তেতিয়াহ'লে আপোনালোকৰ 10,000 টকা আপোনালোকে ভৰিব লাগিব। গতিকে আপোনালোকে পান কাৰ্ড আছে আপোনালোকে 30 জুনৰ ভিতৰত আপোনালোকে পান কাৰ্ড লিংক কৰক। এতিয়া পান কাৰ্ড লিংক কৰিবলৈ আপোনালোকে যি ইনকাম টেক্স ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টৰ যি লিংক আছে মই ডিছক্ৰিপশ্যন বক্সত দি ৰাখিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ হাতত থকা মোবাইলটো দি লিংক কৰিব পাৰিব। যে প্ৰথমতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হোমত যাব, হোমত গৈ যি লিংক আধাৰ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, ইয়াত পান আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ বিচাৰিছে। এতিয়া পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ বহাই দিয়ক। নেক্সটত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়ক। 2139। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত যি ভেলিড বুলি লিখা আছে ভেলিডত ক্লিক কৰিব। এতিয়া চাওক, ভেলিডত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত স্পষ্টকৈ লিখা আছে যে আধাৰ নো পেনাল্টি, যে কোনো পইচা দিব নালাগে, 1 পইচাও দিব নালাগে, ফ্ৰীতে আপোনালোকে লিংক কৰিব পাৰিব। তাৰপিছত অহাৰ লগে লগে আপোনাৰ যি কণ্টিনিউ আছে আপোনালোকে কণ্টিনিউত ক্লিক কৰক। এতিয়া কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত চাওক আধাৰ কাৰ্ড, আপোনালোকৰ হাতত যি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেকৈ আছে ছেম তেনেকৈ নামটো ইয়াতে ধুনীয়াকৈ এণ্টাৰ কৰিব। তাৰপিছত যি মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰ এটা দিব, আধাৰ কাৰ্ডত থাকক বা পান কাৰ্ডত থাকক নাথাকক, আপোনাৰ হাতত থকা যিকোনো এটা নাম্বাৰ এটা ইয়াত দিলেই হ'ব। তাৰপিছত তলত চাওক আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি পেলাই লিংক আধাৰত ক্লিক কৰিব। তে লিংক আধাৰত ক্লিক কৰাৰ লগে লগে চাওক এটা OTP আহিছে। আপোনালোকে যি OTP আহিছে আপোনাৰ যি মোবাইল নাম্বাৰ দিলে এই মোবাইল নাম্বাৰত যি OTP আহিছে OTPটো ইয়াতে বহাই দিয়ক। বহাই দিয়াৰ পিছত ইয়াত ভেলিডত ক্লিক কৰিব। এতিয়া ভেলিডত ক্লিক কৰাৰ লগে লগে চাওক ইউআৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন ৰিচিভ ফৰ চেণ্ড অন ভেলিডেশ্যন। এতিয়া চাওক 48 ঘণ্টাৰ ভিতৰত আপোনাৰ যি পান কাৰ্ডৰ কাৰণে যি ৰিকুৱেষ্ট কৰিছে এতিয়া 48 ঘণ্টাৰ পিছত আপোনালোকৰ পান কাৰ্ড লিংক হৈ যাব, অট'মেটিকলি লিংক হৈ যাব। ইয়াত আৰু কোনো টেনশ্যন ল'ব নালাগে, হৈ যাব। তাৰপিছত অকেত ক্লিক কৰি দিব। যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ পান কাৰ্ড লিংক হৈছে নে নাই কেনেকৈ চেক কৰিব, এতিয়া চাওক ক্লিক কৰাৰ পিছত আকৌ নেক্সট আছে আধাৰ ষ্টেটাছ। লিংক আধাৰ ষ্টেটাছত গৈ ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ড লিংক হৈছে নে নাই।
ইয়াত সেম আপোনালোকে যেনেকৈ আধাৰ কাৰ্ড দিছিলে আধাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ আৰু পান কাৰ্ডৰ নাম্বাৰ ইয়াতে তেনেকৈ বহাই দিব ইয়াত বহাৰ পিছত আপোনালোকে চাওক ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব এতিয়া চাওক ইউৰ আধাৰ পান হেজ বিন ৰিচিভ পঠাই দিছে মই এতিয়া মাত্ৰ কৰিছোঁ কাৰণে এতিয়ালৈকে হোৱা নাই আপোনাৰ 48 ঘণ্টাৰ পিছত হৈ যাব আপোনালোকে 48 ঘণ্টাৰ পিছত চেক কৰিব আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক হৈ যাব ধন্যবাদ